নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ আমি অসম পুলিচৰ কাটঅফৰ ডিসকাশন কৰি আছোঁ আৰু এই ভিডিঅ'টোত আজি পাতিম ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ যিখিনি পোষ্ট আছিলে সেইখিনি কাৰণে কোন কেইখন জিলাত একেবাৰে কম কাটঅফ যাব মানে পাঁচখন জিলা আমি লৈ আহিছোঁ এই পাঁচখন জিলাত একেবাৰে কম কাটঅফ যাব যেটো ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ আছিলে আৰু ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস আপোনালোকে গম পায় যদি কিবা গাড়ী দুৰ্ঘটনা ঘটিত হৈ পানীত পৰিছে ব্ৰহ্মপুত্ৰত পৰিছে ব্ৰহ্মপুত্ৰত নাও ডুবিছে সেই ইমাৰ্জেন্সি কামবিলাকত তেওঁলোকে ৰেস্কিউ কৰিব যায় মানে বচাবলৈ যায় আৰু সেইয়াৰ কাৰণে যেটো ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিলে 2018 চনৰ পিছত যেতিয়া আহিছিলে এপিআৰ আন্ডাৰত সেইখিনি তাতেই আছিলে যে ইমাৰ্জেন্সি ৰেস্কিউৰ কাৰণে পোষ্ট আছিলে আৰু সেই পোষ্টখিনিৰ কাৰণে বৰ্তমান ৰিটেন এক্সাম হৈ গ'ল আৰু ফিজিক্যাল তেওঁলোকৰ যেটো মাৰ্ক আহিছিলে যেটো কাটঅফ আহিছিলে সেই হিচাপত আমি কেইখনমান ডিস্ট্ৰিক্ট আনিছোঁ যাৰ কাটঅফ একেবাৰে কম যাব আৰু তাৰপিছত আমি যিকেইখনত অলপ বেছি কাটঅফ যাব সেইকেইখনৰ বিষয়ে পাতিম ইয়াতে আপোনালোকে দেখিছে ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসেছ বা ইমাৰ্জেন্সি ৰেস্কিউৰ কাটঅফ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ লগতে এই পোষ্টখিনি সংলগ্ন আছিলে আৰু এইখিনি ভৰ্তি অলপ এক্সট্ৰাকে হয় বাকি এবি ইউবিতকৈ ইয়াৰ কাটঅফ অলপ কম যায় আগতে আপোনালোকে দেখিছে চাগে ইয়াৰ কাটঅফ যথেষ্ট কম গৈছিলে যোৱাবাৰ যেটো যথেষ্ট ল'ৰা বা কেণ্ডিডেট যথেষ্ট কম আছিলে এইবাৰ যেটো কেণ্ডিডেট অলপ বাঢ়িছে আগতকৈ আৰু যেতিয়া এটা ভৰ্তি প্ৰক্ৰিয়া এবাৰ বা দুবাৰ হৈ যাব তাৰপিছত ইয়াৰ কেণ্ডিডেট যথেষ্ট বাঢ়ি যায় সেইটো আমি সকলোৱে জানো যেহেতু ডেইলি আপোনালোকে গম পায় আমাৰ ভাৰতৰ জনসংখ্যা ডেইলি বাঢ়ি গৈ আছে লগতে পঢ়া শুনা কৰা কেণ্ডিডেটৰ সংখ্যাও বাঢ়ি গৈ আছে সেইটো কাৰণে কম্পিটিশ্যন বাঢ়িছে এবাৰ পৰীক্ষা আপোনালোকে দেখিলে কিমান ইজি পেপাৰ আহিলে যাৰ ফলত কম্পিটিশ্যন যথেষ্ট বাঢ়িছে আৰু ইয়াৰ ফলত চাকৰি পোৱাৰ সম্ভাৱনাও মানুহৰ কমিছে এই জিলাকেইখন চাওক আপোনালোকে দৰং ডিমা হাছাও হুজাই তিনচুকীয়া কাছাৰ এই জিলাকেইখনত মই টপ 5ত ৰাখিছোঁ যে এই জিলাকেইখনৰ একেবাৰে কম কাটঅফ যাব আৰু এইবিলাক যিবিলাক আপোনালোকে গেপ দেখিছে ওবিসি এছটি হিলৰ প্লেনৰ ইডব্লিউএছৰ নাই সেইবিলাকত হয়তো কেণ্ডিডেট নাছিলে নাইবা তেওঁলোকে বেলেগ এটা পোষ্টত দি দিলে বা এবি ইউবি তেনেকুৱা দিলে বা এপিআৰ আন্ডাৰত দিলে এই যিকেইটা খালী ৰৈ গৈছে আপোনালোকে দেখিছে এইবিলাক খালী ৰৈ গুচি যাব কিছুমান পোষ্ট খালী থাকি যাব আৰু জেনেৰেলৰ কাৰণেহে অনলি তেওঁলোক এই ডিষ্ট্ৰিক্টকেইখনৰ কাটঅফ আছে মানে আপোনালোকে দেখিছে 2021 ইয়াৰ পৰা আপোনালোকে গম পাইছে যে যিসকলে যেনে তেনে পাছ কৰিছে ফিজিকেল তেওঁলোকে পৰীক্ষা দিবলৈ পাইছে আৰু এয়া দেখিছে আপোনালোকে এইবিলাক ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ ৰেস্কিউৰৰ মানুহ যিবিলাকে আপোনাৰ ৰঙা এটো পিন থাকে আৰু এই জিলাকেইখনৰ পৰা যদি আপুনি পৰীক্ষা দিছে যদি আপুনি পৰীক্ষাত ভাল এটা নম্বৰ স্কোৰ কৰিব পাৰে যেহেতু একেবাৰে কেণ্ডিডেট কম আছে যদি আপুনি ভালকৈ নম্বৰ এটা পায় একে মিনিমাম মই ৰাখিছোঁ 20 নম্বৰ মিনিমাম যদি আপুনি 20 নম্বৰো পায় আপোনাৰ সম্ভাৱনা আছে চাকৰি পোৱাৰ যদি আপুনি এই জিলাকেইখনৰ ভিতৰত পৰে আৰু আমাৰ হুজাই জিলা যোৱাবাৰ যেটো নগাঁৱৰ লগত একেলগে আছিলে তাতো যথেষ্ট কম কাটঅফ গৈছিলে 40ৰ ওচৰে পাজৰে পোৱা যথেষ্ট ল'ৰাই চাকৰি পাইছিলে সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যিসকলে 20 পাই থৈছে তেওঁলোকে যদি আৰু 20 মান নম্বৰ উঠাই দিয়ে এই জিলাকেইখনৰ যদি হয় তেনে তেওঁলোকৰ কাৰণে খুব ধুনীয়াকৈ চাকৰিটো পোৱাৰ সম্ভাৱনা বাঢ়ি যাব আৰু 20 নম্বৰ পাবলৈ হ'লে 40টা প্ৰশ্ন শুদ্ধ কৰিব লাগিব আৰু এইবাৰ আপোনালোকে দেখিছে যথেষ্ট ল'ৰাই কৈ আছে যে মই 70টা 80টা শুদ্ধ কৰিছোঁ 60টা শুদ্ধ কৰিছোঁ তাৰপিছত তেওঁলোকে মাত্ৰ 40টা শুদ্ধ কৰিলেই তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা তেওঁলোকৰ বাঢ়ি যাব আৰু ইয়াতে দেখিছে ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস আসাম এনেকুৱা ধৰণৰ আপোনালোকে কোলা স্পৰ্টিং পিন্ধিবলৈ পাব আৰু বাকি যিবিলাক এবি ইউবি কাৰণে পোষ্ট আছে সেইবিলাকৰ বিষয়ে আমি পাতিম নেক্সট সেইবিলাকৰ কাটঅফ কেনেকৈ যাব সেইবিলাকৰ বিষয়ে পাতিম আৰু ইয়াৰ পিছত যেহেতু কামাণ্ডো পোষ্টটো আহি আছে কামাণ্ডোৰ কাৰণে ইণ্টাৰভিউ হ'ব সেইখিনি কাৰণ আমি পিছত কথা পাতি যাম কিন্তু প্ৰথম অৱস্থাত এই সৰু যিকেইটা আছিলে এইকেইটাত অকণমান চাকৰি পাবলৈ সহজ হয় যিকেইটা পোষ্ট কম থাকে লগতে কেণ্ডিডেটটো কম থাকে এবি ইউবিত যেহেতু কম্পিটিশ্যন যথেষ্ট বেছি মেট্ৰিক পাছ কৰা যথেষ্ট ল'ৰা থাকে কিন্তু এনেকুৱা ধৰণৰ ছায়েন্সত পঢ়া বা আইটিআই কৰা যথেষ্ট ল'ৰা কম থাকে সেইটো কাৰণে ইয়াত কম্পিটিশ্যন কম আৰু চাকৰি পাবলৈ ইজি লগতে চাকৰিটো ইজি আপোনালোকে দেখিব ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ মানুহ আপুনি এনেই দেখা নাপায় যেতিয়া কিবা এটা দুৰ্ঘটনা হয় কিবা এটা ঘটনা হয় তেতিয়াহে তেওঁলোকক দেখা পায় সেইটো কাৰণে তেওঁলোকৰ চাকৰিটো খুব সুবিধাজনক আৰু লগতে ফেচিলিটিও তেওঁলোকৰ আছে সেই বিষয়েও আমি পিছলৈ পাতি যাম কেনেকুৱা ধৰণৰ ফেচিলিটি তেওঁলোকে পায় আৰু যিসকলে এবি ইউবিত চাকৰি পাব তেওঁলোকক খুব ধুনীয়া এটা আমাৰ অসমতে যেহেতু চাকৰি বাকি চেণ্ট্ৰেল চাকৰিৰ নিচিনা নহয় আপুনি গোটেই ভাৰতবৰ্ষক ঘূৰিব নালাগে অসমতে থাকি আপুনি খুব ধুনীয়াকৈ চাকৰি কৰিব পাৰিব আৰু যিসকলে সপোন পুহি ৰাখিছে মই এবি ইউবিত সোমাই এছআই হ'ম বা ইয়াৰ উচ্চ পদবীলৈ যাম খুব ধুনীয়াকৈ যাব পাৰিব এইবাৰ যিসকলে এছআই পাইছে তেওঁলোকৰ ভিতৰত যথেষ্ট আছে যি ইউবিত চাকৰি কৰি আছিলে 2-4জন মোৰ চিনাকিয়ে আছে আৰু আমাৰ চিআৰপিৰ পৰাও গৈছে সেইটো কাৰণে কোনো ধৰণৰ অসুবিধা নাই যে আপুনি তলৰ খাপত পোষ্টত সোমালে বুলি ওপৰলৈ যাব নোৱাৰিব তেনেকুৱা কোনো কথা নাই আপুনি ইয়াৰ পৰা প্ৰমোশ্যন লৈ আপুনি ভাল পদবীত যাব পাৰিব সেইটো সুবিধা আপুনি অসম চৰকাৰে বা অসম পুলিচে আপোনাক দিব সেইটোৱে কথা আৰু যদি আপুনি এই জিলাকেইখনৰ হয় তেন্তে মোক কমেণ্ট কৰি জনাওক আৰু আপোনাৰ পৰীক্ষা কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব যদি আপুনি 20ৰ প্লাছ পাম বুলি ভাবি আছে আশা কৰি আছে তেন্তে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ি আছে আৰু যেতিয়া ফাইনেল মেৰিট আহিব তেতিয়া আমি 100% কনফাৰ্ম হৈ যাম যে ইমানটোৱে কাটঅফ গ'ল আৰু মোৰ আইডিয়া মতে আমাৰ যিটো আমি সাৰ্ভে কৰি আছোঁ এই সাৰ্ভে মতে যদি আপুনি 20 প্লাছ পাবলৈ সক্ষম হয় তেন্তে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু হয়তো ইয়াতকৈ কমো যাব পাৰে এইটো 100% ক'ব নোৱাৰি যেহেতু পৰীক্ষাৰ
দিয়াৰ পিছত আমি বহুত নম্বৰ পাম নিচিনা লাগে কিন্তু পিছলৈ দেখা যায় সেই নম্বৰ আমি নাপাওঁ সেইটো কাৰণে 100% ক'ব নোৱাৰি তাৰ কাৰণে আপোনালোকে অকণমান অপেক্ষা কৰিব লাগিব যেতিয়া মেৰিট আহিব তেতিয়া আমি 100% কনফাৰ্ম হ'ম এইটো জাষ্ট এটা সম্ভাৱনা আমি এটা সম্ভাৱনা আপোনালোকক দিছোঁ যদি আপুনি সিমান নম্বৰ স্ক'ৰ কৰিম বুলি ভাবিছে তেন্তে আমাক কমেণ্ট কৰি জনাওক আৰু নেক্সট ভিডিঅ'ৰ কাৰণে অকণমান অপেক্ষা কৰক আজি ভিডিঅ'টো ইমানেই ভিডিঅ' ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক